Hey दोस्तों वेलकम बैक टू माय यूट्यूब चैनल व्लॉगर बॉय बाबू। तो मैं যোৱাকালি বিকাশ দাক ফোন মাৰিছিলোঁ, যদি আপোনালোকে বিশ্বাস কৰা নাই ইয়াত স্ক্ৰীণত দেখিব পাইছে বিকাশ দাক ফোন মাৰিছোঁ নে মাৰা নাই। তো মানে বিকাশ দাক ভাবিছোঁ প্ৰেংক কল কৰিম, কিন্তু মানে প্ৰেংক কল কৰা নহ'ল কাৰণ মানে বিকাশ দাই গাড়ী চলাই আছিল। তো আপোনালোকে কি কৈছে বিকাশ দা আপোনালোকে এখানে শুনি লওক। ভাল না খবৰ? ভাল। আপুনি এতিয়া ক'ত আছে? মই এটা গাড়ী চলাই আছো, ক'ৰবাত গৈ আছো। দিয়ক তে অ' হেপী ইণ্ডিপেণ্ডেন্স ডে। হেপী ইণ্ডিপেণ্ডেন্স ডে। বাই বাই। চাগে শুনিলে তো এনেকৈ বিকাশ দাই কৈছে, তো আপোনাক বিকাশ দাই এনেকৈয়ে কৈছে। তো সেইকাৰণে আৰু মই ভাবিছোঁ আৰু প্ৰেংক কল কৰি আছোঁ অতি শীঘ্ৰে। মানে কাক প্ৰেংক কল কৰিব লাগে আপোনাক আৰু মানে প্ৰেংক কল কৰি আছোঁ অতি শীঘ্ৰে। তো আৰু আপোনালোকক প্ৰেংক কল লাগে নে ভ্লগ লাগে? আৰু মোৰ দুটা ভ্লগ দিব লগা আছে অতি সোনকালে, সেই দুটা ভ্লগ মই দি আছোঁ। তো মানে আপোনালোকক প্ৰেংক কল লাগে নে ভ্লগ লাগে ক'ব। তো আজিলৈ বাই বাই। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনোবা চেনেলটোত নতুনকৈ হৈছে ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো দবাই থৈ যাব নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বিদায় লৈছোঁ। জয় অসম, বাই বাই, টেক কেয়াৰ।